Hello guys, welcome to my YouTube channel Pavitra Vlogs. আজি আপোনালোকক এটা ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো। সকলোৱে জানে আৰু বনাবও জানে সকলোৱে, হলেও মই এবাৰ দেখুৱাইছো আৰু দেখিবলৈ পাইছে চাহৰ লগত খাবলৈ। কি বনাইছা তুমি? মালপোৱা বনাইছো। কি দিছা? ইয়াত ডিম দিছো আৰু তাৰ পাছতে হেৰি হয় ময়দাৰ হয়। তাৰ পাছত ময়দা আৰু চেনি, অকমান নিমখ, অকমান বেকিং পাউডাৰ, তাৰপাছত ডিম এটা ফেটি দিছো। তাৰ পাছতে লগতে পিঁয়াজ কেইটামান দি দিছো, কাটি পিনি টুকুৰা টুকুৰ কৰি। সেয়াই খাই মজা লাগিব। এটা খাই চাবলৈ দিবা নেকি? এয়া বনাই আছো, খাইছো। এটুকুৰা খাই দিছো দেই। খাইছো। এয়া আপোনালোকে দেখিছে মালপোৱাটো খাই পিনিকে কম কেনেকুৱা হৈছে খাবলৈ। মজা, একদম সফট হৈছে, একদম ধুনীয়া, টেষ্টটো মজা লাগিছে। আৰু বৰষুণৰ বতৰত এনেকুৱা নিচিনা বস্তুবোৰ খাই ভাল লাগে, বিশেষকৈ চাহৰ লগত বিস্কুট চিস্কুট বোৰতকৈ। এতিয়া আমাৰ খাই হ'ল, আৰু ফ্ৰাইড ৰাইচৰ লগত মই কি বস্তু দিছোঁ আপোনালোকক এতিয়া দেখুৱাবলৈ ওলাইছোঁ, সেইটো অলপ চাই লওক। এইটো দেখিবলৈ পাইছে টমাটো চচ আৰু গাজৰ, যিহেতুকে আপোনাৰ এগ ফ্ৰাইড ৰাইচ বনাম, আৰু কেপচিকাম আছে, পিঁয়াজ আছে, কেইটামান জলকীয়া দিছোঁ, নহৰু কেইফুটামান আৰু খিচমিচ দি দিছোঁ, লগতে আছে এইপিনে ইলাচি আৰু লং। এইকেইটা বস্তুৱে, বন্ধাকবি দিয়া নাই, আৰু ঘৰত ইমানখিনি বস্তু নাথাকেও সকলোৰে। এইকেইটা বস্তুৱে আজি মই ফ্ৰাইড ৰাইচটো বনাবলৈ ওলাইছোঁ। এয়া আমাৰ কাপ ৰেডি হৈ গ'ল। এইপিনে চাকনি, মগ, এয়া লাল চাহ। আমি লাল চাহে খাওঁ কিন্তু দেই ফ্ৰেণ্ডছ, গাখীৰ চাহ নাখাওঁ, লাগিলে গৰু গাখীৰেই হওক। কেনেকুৱা লাগিছে? ভাল লাগিছে? আৰু মোৰ কেনেকুৱা লাগিছে? 100%ৰ ভিতৰত কিমান পাৰ্চেণ্ট পাম? দেহা ভাল লাগিছে নাই খাই? কিমান ভাল লাগিছে? ইমান ভাল লাগিছে। আৰু এয়া ফ্ৰাইড ৰাইচৰ কাৰণে আমি চাউলটো বইল কৰি আছোঁ প্ৰেছাৰ কুকাৰত। এয়া আমাৰ ফ্ৰাইড ৰাইচত দিয়া ভাতটো তৈয়াৰ হৈ গৈছে, বইল কৰি লৈছোঁ ধুনীয়াকৈ, দেখিবলৈ পাইছে আপোনালোকে, এটা হৈছে একদম। প্ৰথম আমি ফ্ৰাইড ৰাইচ বনাবৰ বাবে তেল অলপ দি ডিমটো ফ্ৰাই কৰি লওঁ। ভাতখিনিৰ ওপৰতে যদি ডিমটো ভাঙি দিওঁ লেপথেপীয়া হ'ব আৰু খাবলৈও বেয়া হ'ব। ৰখাই লোৱা। এয়া ডিমটো ফ্ৰাই কৰি লৈছোঁ প্ৰথম। দুটা ডিম দিছোঁ। ডিমটো ফ্ৰাই কৰা হৈ গৈছে, ডিমটো কাটি লৈছোঁ। এয়া পিঁয়াজ দিছোঁ প্ৰথম। পিঁয়াজৰ পিছতে কেপচিকাম দি দিছোঁ, চব ভেজিটেবল আৰু যিখিনি আছিলে। কেপচিকাম, কেঁচা জলকীয়া, গাজৰ, গাজৰ,
আৰু নহৰু আমি ভালদৰে ভাজি ল'ম এতিয়া অলপ। এয়া অলপ হালধি দি দিছোঁ। অকণমান জান চচ দি দিছোঁ ইয়াতে। এতিয়া ইয়াতে আমি যোনখিনি সিজোৱা চাউল আছিলে ইয়াত দি দিম। এয়া ভাতখিনি দি দিওঁ। ভাতখিনি দি ভালকৈ লৰাই দিব লাগিব, মিক্স কৰিব লাগিব ভালদৰে। অলপ সময় লৰাই থাকিব লাগিব। এয়া ইয়াত এতিয়া দিছোঁ লংকেইটা দি দিছোঁ আৰু ইলাচি, লং আৰু ইলাচি দি দিছোঁ। তাৰপিছতে লাষ্ট আমি দি দিম ইয়াত খিচমিচ। খিচমিচ দি দিছোঁ। খিচমিচটো আগতীয়াকৈ দিয়া নাই, ফুলি যায় তেলত ফ্ৰাই বেছি হৈ গ'লে বেয়া হয়। আকৌ ভালদৰে মিক্স কৰি দিছোঁ। ইয়াত এতিয়া সোৱাদ অনুযায়ী নিমখ জোখমতে আৰু হৈ যাব ন। আমি এতিয়া যোনখিনি ডিম ফ্ৰাই কৰিছিলোঁ ডিমখিনি ইয়াত দি দিছোঁ। ফাইনেল ষ্টেপ আৰু দিবলগীয়া একো নাই। এইটো দি ভালদৰে আকৌ মিলাই ল'ম। এয়া আপোনালোকে দেখিছে আমাৰ ফ্ৰাইড ৰাইচ তৈয়াৰ হৈ গৈছে। আৰু ইয়াত কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নাই। যিখিনি আমাৰ থলুৱা বস্তু সেইখিনিয়ে বনোৱা হৈছে আৰু খালেও অপকাৰ নকৰে। বিশেষকৈ বাহিৰত যদি খাবলৈ যায় বহুতেই মা মছলা দিয়া হয় আৰু ফলত পেটৰ অসুখ হয়। সেইকাৰণে আমি সম্পূৰ্ণ থলুৱাভাৱে ঘৰুৱাভাৱে বনাইছোঁ এয়া। আৰু একেই ৰেষ্টুৰেণ্টৰ নিচিনা এটা হৈছে চাউল। আৰু এয়া মই ইয়াতে অলপ সজাই দিছোঁ আৰু পিঁয়াজ চিয়াজ দি। এয়া দেখিবলৈ পাইছে, এখন চামুচ দি দিছোঁ। এইটো ওচৰৰ পৰা দেখুৱাই দিয়া এতিয়া কেনেকুৱা লাগিছে। অ'কে ফ্ৰেণ্ডছ, তো আজি আমাৰ ৰেচিপিটো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি ৰেচিপিটো ভাল লাগে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। লগতে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।